हेलो गाइस गुड मॉर्निंग जून लाइफस्टाइल ब्लॉगले आपनालोकर पुनरबार स्वागतम जनाई আজি मॉर्निंग ब्लॉग तो आरंभ करिसु कारण ब्लॉग तो आरंभ करार एकदम प्रथम आरम्भणीते एटु माने मोर लाकी एतिया लाकीक মই আপোনাৰ আজি নখ কটাব গৈ আছো আজি নিম সাগে আপোনাৰ সেনিকুঠি ভেটেনাৰি খনলে লৈ যাম তাতে আপোনাৰ খুব ধুনিয়াকে তাই কাটাই দিয়ে আৰু বেছিও মানে দিগদাৰ নকৰে তাই খুব ধুনিয়াকে কাটে সো মই তালে লৈ যাম প্ৰথমতে हेतु कारणे रातिपुवाई ब्लॉग तो आरम्भ करिलु आरु की होइसे जानेने इमान बदमास নহয় তাই এই নখটো সৰবা দেখাছো তাই নখবোৰ সাউক আপোনালোকে ভয় খাই যাব এনেকে বাহিছে আৰু বহাৰ কাৰণে তাই আমাক হাত একেবাৰে টোটালি সুবলে নিদিয়ে আৰু এতিয়া কি হৈছে লাহে লাহে তাই জুৱাকালি পৰা এনেকে পুৰা মানে কি হয় বিখালে যেনেকে আমি মালিশ কৰি থাকো তাই জিভাৰে চেলেকি আছে গুটি ৰাতিটো মই গম পাইছো যে তাই নখবোৰ মানে কি হৈছে জানেনে এনেকে বাহি আহিছে নহয় বাহি আহতে এই সাইডৰ এই অংশখিনিত মানে লাগিছে লগাৰ লগে লগে তাৰ পিছতে আৰু অকমান ডাঙৰ হলে হেখিনি জায়গাত ঘা লাগিব আৰু ঘাৰ লগাৰ লগে লগে হেতৰটো আৰু আপুনি জানে বেছি হেৰি কৰিবলে নিদিয়ে যদি আপোনাৰ বেটাডিন কিবা লগাও মই বেসিক্যালি বেটাডিনটোৱে লগাও বেটাডিন লগোৱাৰ পিছত কি কৰে জানেনে জিভাই চেলেকি খাই পেলাই সো হেতু এটা প্ৰবলেম সো পৰাপক্ষত তাৰমানে মই কেতিয়াও ঘৰত কটাৰ ৰিস্কটো নলওয়ে ঘৰত কাটিলে কি হয় জানেনে নখটো আমি তাৰ জুখটো বুজি নাপাও মেইন কথা তাৰ পিছতে আমি নখটোৰ এটা জুখ আছে তাৰমানে কাটা হেতুতকে যদি অকমানো বাহি যায় নহয় তেতিয়া হলে হিহতৰ হিৰত লাগে হিৰত লগাৰ পিছত নহয় এনেকুৱা ব্লাড উলাই নহয় মই মাথা সাথা ঘুৰাই যায় তাৰমানে দেখিলে আৰু আমি হেতু লগে লগে বন্ধ কৰিব পৰা মেডিসিনটো নাই মুডাত ঘৰত আৰু ভেটেনাৰীত অকমান নখটো কাটিলেও কি হয় মানে কি হয় হিহতে লগে লগে বন্ধ কৰাৰ ব্লাডটো বন্ধ হৈ যোৱাৰ মেডিসিন দি দিয়ে আৰু ভাল হৈ যায় আৰু ডক্টৰে সদায় সাজেষ্ট কৰে ডগিক তাৰমানে পৰাপক্ষত মানে সবে সাজেষ্ট কৰে যিখিনি ডগিৰ মানে ট্ৰেইনাৰ হওক ডগিৰ ডক্টৰ হওক সবে এটাই সাজেষ্ট কৰে কি ডগিক পৰাপক্ষত মানে যাৰ বেছি এক্সপেৰিয়েন্স থাকে আৰু মানে নখচক কাটাৰ তেনেকুৱাতে পালেৰ হওক বা ডগিৰ হস্পিটেল হওক ডগিৰ যিকোনো হেৰিয়তহে কাটিব লাগে পৰাপক্ষত কিন্তু কি হয় মই প্ৰথমতে হেতু ভুল কৰিছিলো তাৰমানে হেতু কাৰণে আপোনালোকৰ লগত অকনমান শেয়াৰ কৰিলো প্ৰথমতে মই তাইক নখ কাটি দিও ঘৰত আৰু কাটিবলে দিয়াৰ পিছত কি হয় কেনেবাকে যদি অকমান হিৰত লাগি গৈছে নহয় ইমান যে তাই মানে তেজ উলাই নহয় তাই গুটেজনী দিনটো তাৰমানে খুয়ে নুঠে ইমান চাগে বহুত বেছি দুখ পায় হেতু কাৰণে মই আপোনালোকক বাৰ বাৰ দেখাও মই তাইক যেনেকে পালাৰলে লৈ যাও বা ডগি সব বিলাকত লৈ যাও তেনেকে নখ কটাও শ্যাম্পু কৰো গা ধুৱাও তাইৰ ক্ষেত্ৰত মই অকনো ৰিস্ক নলও জানে আৰু ডগিটো ইমান মৰমত পুহু যেতিয়া অবভিয়াসলি তাইকটো কেয়াৰ লোৱাটো আমাৰ কৰ্তব্য নহয় জানো সো আপোনালোকৰ লগত শেয়াৰ কৰিলো আজি সো এতিয়া লাকি ভেটেনাৰী পে আনি পেলাই এখন ধুনিয়া স্পেশাল ডিশ বনাম মই আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে মোৰ গুটে ভিডিওটো আজি চাই থাকিব সবলক ইয়া লাঞ্চৰ টাইম গতিকে ভাবিলো আজি মই এটা মানে ঘৰত অকনমান বেলেগ মাছ আনিছে মই ভাল পোৱা মাছ গতিকে মই ভাবিলো আজি সেই মাছৰে এখন অকমান এক্সট্ৰা ডিশ এটা বনাম সো কি বনাম কিহৰ লগত আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰিব খুব ভাল হয় সো কিহেৰে মাছ বনাম আজি তাকে মই আপোনালোকক অকনমান দেখাম হা সো কেতিয়াবা আপোনালোকে সিম্পল কিবা বনাবলে মন গলে ঘৰত একো সবজি নাথাকিলে এটা বস্তু থাকিলে আপোনালোকে সেই সবজিখন বনাব পাৰিব সো মই কিন্তু বিৰাট ভাল পাওঁ সো হেতু কাৰণে আজি ঘৰত দেখিলো পাভ মাছ আছে আৰু আৰি মাছ আছে सबसे ভাল পোৱা মোৰ মাছ গটিকে হি তাৰে এখন এক্সট্ৰা সবজি বনাম সো আহক চাও তেনেহলে ন আৰু বহুত দিনৰ পিছত মই ব্লগ দিবলে গৈ আছো কাৰণ চকুৰ বেমাৰ গমটো পালে ডক্টৰে এমাহমান একো কৰিব হাক দিছিলে কিন্তু পাৰে নেকি এমাহটো থকাটো সম্ভৱ নহয়
কাৰণ মই নতুনকৈ ব্লগটো আৰম্ভ কৰিছিলোহে, কিন্তু কি কৰিব উপায় নাই। চ' মাজে মাজে বনায়ো ভাল পাওঁ। চ' সেইটো কাৰণে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ন, কিহেৰে কি দি বনাম মই এবাৰ দেখাই দিওঁ হা আপোনালোকক। মই কি কি দি পেলাই আজি চব্জিখন বনাম আপোনালোকক এফালৰ পৰা দেখাইছোঁ হা। এয়া হৈ গ'ল পাভ মাছ আৰু এয়া আৰি মাছৰ পিচ লৈছোঁ 3 পিচ, আৰু পাভ মাছ 4 পিচ আছে, আৰু পাভ মাছো আছে 3 পিচমান। কাৰণ মায়ে ফ্ৰাই কৰি দিছে, আৰু আপোনালোকেও জানে বাকলি নথকা মাছৰ মানে যেতিয়া ফ্ৰাই কৰা যায় বহুত ফুটে। চ' মই বিৰাট ভয় খাওঁ, সেইটো কাৰণে মাক ফ্ৰাই কৰি দিবলৈ দিলোঁ। আৰু মাছটো বেছি ফ্ৰাই হ'ব নালাগে, এটা মিডিয়াম টাইপৰ হ'ব লাগে। বেছি মচমচীয়া হ'লেও বেয়া জোল বনাবলৈ, গতিকে অলপ মিডিয়াম চাইজত মানে বেছিও ফ্ৰাই কৰা নাই আৰু কমো ফ্ৰাই কৰা নাই, তেনেধৰণে মায়ে ফ্ৰাই কৰি দিছে এইটো। আৰু লগত আছে কেঁচা জলকীয়া আৰু ধনিয়া। তাৰপিছত কিহেৰে বনাম জানে মই, এয়া দেখিছেনে কালজিৰা ইয়াত অলপমান বেছিকৈ থৈ দিছোঁ মই, কিন্তু ইমান দৰকাৰ নাই। আধা চামুচমান কালজিৰা দিম, আৰু এয়া কাটি লৈছোঁ নহৰু অকণমান, কাটাটো ডাঙৰ হৈছে, মই অকণমান সৰু সৰুকৈ কিন্তু খুন্দি নিদিওঁ হা নহৰুটো, মছলাৰ ভিতৰত তাৰমানে কিহৰ লগত বনাম। আৰু এয়া নহৰু, তাৰে 2 টুকুৰামান নহৰু দিম, আৰু আধা চামুচ মই কালজিৰাৰ ফুৰণ মাৰিম, তাৰমানে ফুৰণ মাৰি পেলাই এই পাভ মাছ বনাম। আৰু কি বনাম জানে নাই, লগত দিম কাচকল। এয়া কাচকলটো কাটি থ'লে এনেকুৱা ধৰণৰ কালাৰ আহে, কিন্তু লগে লগে কাটিলে হোৱাইট হৈ থাকে দিয়কচোন। এই বাকলি গুচাই দিছে, জানেই নহয় আৰু কাচকল কাটিলে ক'লা হয় হাত। চ' সেইটো কাৰণে হেল্প ল'ব লগা হৈছে, ইহঁতে কাটি দিছে বাৰু কাচকলটো। চ' এই ওপৰৰ এই বাকলিটো আৰু অলপ মই কাটি ল'ম। মই কেমেৰা ধৰা মানুহ নাই, আই এম চ' চৰি। চ' সেইটো কাৰণে মই কটা মেলাবিলাক অলপমান দিগদাৰ হৈছে। চ' মোৰ হেল্পাৰ এজনী পূজা, এতিয়া ছট পূজা, তাই ঘৰত আছে, অহা নাই। চ' মই নিজে কেমেৰা কৰিছোঁ, নিজে এইবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই বনাম আজি কাচকল আৰু কালজিৰা দি পেলাই পাভ মাছ আৰু আৰি মাছৰ চব্জি। গতিকে আৰু লগত থাকিব এয়া দেখিছে নাই, গোল বেঙেনাৰ ফ্ৰাই। চ' এইখন চব্জি আজি মই বনাম। কেনেকৈ বনাম এবাৰ দেখাম, একদম চিম্পুল। চাওক, অনলি কালজিৰা আৰু লগত নহৰু আৰু ধনিয়া দি দিম লাষ্টত অকণমান, আৰু কেঁচা জলকীয়া। চ' সিমানখিনিৰে এখন মই চব্জি বনাম বুলি ভাবিছোঁ। চ' চাওকচোন কেনেকুৱা বনাওঁ আৰু কেনেকুৱা লাগিব। চ' এবাৰ চাই লওক বাৰু। আমাৰ এয়া তেল দিলোঁ, মই তেলটো নেদেখালোঁ, আৰু তেল দিলোঁ, আৰু জিৰা আধা চামুচমান মই অলৰেডি দি দিলোঁ ইয়াতে, কাৰণ নিজে কৰি আছোঁ, কৈছোঁ আপোনালোকক। তাৰপিছত এতিয়া মই জিৰাখিনি ভজা অলৰেডি হৈয়ে গৈছে, জলদি হৈছে। তাৰপিছতে ইয়াতে মই সৰু সৰুকৈ চাওকচোন, এই নহৰু, মই এতিয়া নহৰু দি দিছোঁ, নহৰু দি দিছোঁ, সৰু সৰুকৈ অকণমান কাটি লৈছোঁ, নহৰু দি দিছোঁ। তাৰপৰা বহুত দিনৰ মূৰত বনাইছোঁ দেই, কেনেকুৱা হয় নাজানো, আৰু এয়া দিব। তাৰপৰা মই ইয়াতে আমিতো ৰংগুড়াটো দিবই লাগিব, মই ইয়াত ৰংগুড়া নাই, অকণমান নিমখ দিছোঁ, নিমখটো আন্দাজ অনুযায়ী দিলেই হ'ল, কাৰণ মছলাখিনি মই ইয়াতে ৰেডি কৰি লৈছোঁ। আৰু ৰংগুড়া দিম, ৰংগুড়াটো আৰু নিমখটো আন্দাজ অনুযায়ী দিলেই হ'ল, আৰু কাৰণ আমি বেছি তেল মছলা নাখাওঁ, গতিকে চিম্পুল খাই ভাল লাগে, বস্তুটো হেল্ডি হ'ব লাগে চিম্পুল হ'লেও। সেইটো কাৰণে মই মছলাখিনি ইমানেই, মছলা অকণমান যিটো ৰঙা মানে জলকীয়াৰ পাউডাৰ অকণমান দি দিব পাৰোঁ, কালাৰৰ কাৰণেহে দিছোঁ দেই মই। আৰু এনেও সেই কাচকলখিনি দিয়াৰ পিছত কি হ'ব, মই যে কাটি থৈছিলোঁ কাচকলখিনি, এতিয়া ইয়াতে দি দিম, কাচকলখিনি দি দিম।
ধুনীয়া হয় জানেনে এতিয়া মই এখিনি হৈ গল গুটে দিয়া হৈ গল সো জলকীয়াটো কাটি দিম অকমান দেৰিকে কাটি দিম এতিয়া নিদিলেও হ'ব মিছাচোন এতিয়া সবখিনি দি পেলাই মই এনেকে দেখিছে নাই কালজিৰাবোৰ দেখিছে চাগে ন তাৰপিছত নহৰু আছে মাত্ৰ কাচলখিনি মই অকণমান সময় ফ্ৰাই কৰিম এতিয়া তাৰপিছত পানী দিম পানী দিয়াৰ পিছত অকণমান উতলাৰ পিছতহে মই মাছখিনি কাৰণ ফ্ৰাই কৰি থোৱাই আছে ন তাৰপিছতে মই হেৰি দিম মাছ দিম বাকীখিনি চাই থাকক এতিয়া 5 মিনিটমান হৈ গ'ল অলৰেডি কাচকলটো মোৰ সিজিছে এসা কিমান ধুনীয়াকৈ সিজিছে চাওক কাচকলটো এতিয়া মই ইয়াতে পানী ঢালি দিম গৰম পানী দিম হা এয়া গৰম পানী এয়া মই অকণমান জোল বনাম যিটো নেকি অকণমান পানী দি দিছোঁ এয়া এয়া গৰম পানী দিছোঁ একো কথা নাই জলদি উতলি আহিব তাতে মই এতিয়া যিখিনি আমাৰ ফ্ৰাই কৰি থোৱা আছিলে ন মাছ এয়া উতলি আহিলে চাওক এয়া উতলিছে সো এতিয়া মই এয়া মাছটো দি দিম এয়া এয়া মাছ কি হৈছে জানানে কিন্তু সবজিখন খুব ধুনীয়া হয় জানে খাবলে এবাৰ ট্ৰাই কৰিবচোন আপোনালোকে মই গুটেখিনি দি দিও কাৰণ বাকি ঘৰৰ বাকি মানুহও খাব হয়নে নহয় সো অকণমান কাৰি টাইপ হ'ব বেছিও জুল নহয় সো কিন্তু উতলিব এতিয়া তাৰ পিছত গৰম পানী দিছো দেখিছে কালাৰটো এতিয়া কি হ'ব জানে মাছ দিয়াৰ পিছতে বগা হৈ যাব বগা হৈ যাব উতলিবলৈ ধৰিছে চাওক জুলখন খুব ধুনীয়া হৈছে মই এতিয়া ইয়াতে দিম মই যে কৈছিলো আপোনালোকক কেঁচা জলকীয়া মই কাটি থোৱা নাই মই আপোনালোকক দেখাইছো এনে ধৰণে কাটি কাটি বলে মই দি দিম একদম মানে বস্তুটো কি জানানে সদায় মানে কি হয় মই বেছি মছলা টছলা খাই একেবাৰে বেয়া পাওঁ আৰু এনে ধৰণে জলকীয়া এতিয়া মই অকমান কালাৰৰ কাৰণে জলকীয়া পাউডাৰটো দিছো হেতুটো বেছি খোৱাটো বেয়া আৰু মই নিজেও বেয়া পাওঁ সো কেঁচা জলকীয়াৰ এটা গোন্ধ এটাও আহে জানে খুব ধুনীয়াকৈ এনেকে কাটি পেলাই মই কেঁচা জলকীয়া দি দিছো আৰু কিছুমানে শুকান জলকীয়াও দি দিয়ে শুকান জলকীয়াটো ভাল লাগে কিন্তু দিব পাৰে বহুত দিনৰ মূৰত বনাইছো কিচেনলৈ অহাই নাছিলো বহুত দিন সো আজি মন গল মোৰ একচুয়ালি পাভ মাছ আৰু আৰি মাছ খুব ভাল পাওঁ যে হেতু কাৰণে বনাবলৈ আহিলো আজি চাকচোন ইমান ধুনীয়াকৈ উতলিছে এয়া উতলি আছে আকৌ মই মানে কি হয় 5 মিনিটৰ কাৰণে 5 মিনিট বা 7 মিনিটৰ কাৰণে আকৌ মই ভালকৈ উতলিবলৈ এৰি দিম সবজিখন তাৰ পিছত কেনেকুৱা হয় দেখাম এতিয়া উতলিবলৈ দিছো তাৰ পাছত মই লাষ্টত ধনিয়া দিম হৈ গল মোৰ সাগে মাছ ওয়াও বেলেগ গোন্ধ হৈছে জানেনে বিৰাট ভাল লাগিছে জিৰাৰ এটা গোন্ধ আহে যে তো সবজিখন হৈ গৈছে চাকি ইমান ধুনীয়া লাগিছে ইয়াত এতিয়া মই ধনিয়া দি দিম ইয়াতে মই কি কৰিছো জানে এখন হাতে কেমেৰা ধৰিছো আৰু এখন হাতে মই সবজি কৰি আছো মোৰ মায়ে কাহি চাহি একদম এডখতে এয়া বেঙেনা ফ্ৰাই কৰিব দিয়া এয়া দেখিছে না মায়ে কৈ আছে মোক ফ্ৰন্ট নেদেখাবা বুলি আৰু এয়া মায়ে এতিয়া বেঙেনা ফ্ৰাই কৰিবলৈ লৈছে কিন্তু মই সবজি বনাই আছো এয়া চাক এতিয়া মই ধনিয়া দি দিছো ধনিয়া দিয়াৰ পিছত যে কেনেকুৱা টেষ্টি লাগে জানে অলপমান বেছিকে দি দিম মই ধনিয়াটো এতিয়া কাৰণ ধনিয়া সময় সো বেছিকে দিলেও একো আপত্তি নাই
সব দোকানতে পায় আজিকালি হয়নে ন সো মই এতিয়া সবজিখন লাষ্ট এবাৰ লৰাই দিওঁ চাওক কেনেকুৱা ধুনীয়া হৈছে চাওকচোন এবাৰ চাওক না এবাৰ ট্ৰাই কৰিব কেনেকুৱা বনাইছোঁ একো নাই জিৰাৰ ফুৰণ মাৰি পেলাই কাচকল আপোনালোকে চাগে কোনোবাই বনাইছেও খাইছেও কোনে কোনে খাইছে মোক এবাৰ পাৰিলে কমেণ্ট কৰিব সো মই কিন্তু খুব ভাল পাওঁ আৰু মন গ'লে কেতিয়াবা কিটচেনত সোমাই এনেকুৱা ধৰণৰ কিবা বস্তু বনাই মই নিজেও খাওঁ আৰু আপোনালোকক লগতো মই শ্বেয়াৰ কৰোঁ সো চাই এবাৰ টেষ্ট কৰি দেখাম বাৰু সো মোৰ সবজি ৰেডি এয়া চাওকচোন আজি কাঠৰ কাহিনীত বাঢ়ি লৈছোঁ আৰু কেনেকুৱা হৈছে মই আপোনালোকক অকণমান টেষ্ট কৰি দেখাওঁ ন সো হাতেৰে কাঠৰ কাহিনীত কিন্তু গোন্ধটো খুব ধুনীয়া লাগিছে জানেনে আপোনালোকে মানে বনাই পেলাই খাই নাচালে কেতিয়াও বিশ্বাস নকৰিব যে ইমান ধুনীয়া আৰি মাছ আৰু কাচকলৰ জিৰা দি বনোৱা সবজি ইমান ভাল হয় বুলি মাছটো বিৰাট টেষ্টি হয় মানে মিঠা আছে আৰু সো মোৰ খাওঁ লাগিয়ে আছে কি জানেনে মই ডাইনিঙত গৈ পেলাই একদম বহি মেলি খাই বিৰাট টান পাওঁ এনেকৈ হাতত লৈ মই ঘূৰি খাই থাকোঁ ঘৰত সো মই আৰু ল'ব নোৱাৰিলোঁ ভাবিছোঁ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ন বিৰাট টেষ্টি হয় আৰু আৰি মাছটো টেষ্ট কৰিলোঁ এতিয়া মই পাভু মাছটো অকণমান টেষ্ট কৰোঁ এইটো পাভু মাছ কোনে কোনে খাইছে বনাই এয়া পাভু মাছৰ বিৰাট ভাল হয় মই নিজে মানে নিজৰ বনোৱাটো তাৰিফ কৰি আছো বুলি নাভাবিব কিন্তু এবাৰ বনাই খাই চাব আৰু ভাল লাগিলে যদি ভাল লাগিছে মোৰ ৰেচিপিটো তেনেহ'লে শ্বেয়াৰ কৰি দিব হয়নে তেনেহ'লে আজিলৈ আহোঁ দিয়ক বাই লাভ ইউ অল